খোৱা মা হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই ভালেই আছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 9 মানে বাজি গ'ল। মই চাহ তাহ খালোঁ, জীয়েকো জলপান খোৱালোঁ, গাও ধুলোঁ, সকলোখিনি কৰি আজৰি হ'লোঁ। আজি দিনটো এটা স্পেচিয়েল নিয়ম আছে আমাৰ জীউৰ, সেইটো আমি আজি বহুত দিনৰ পৰাই মানে নিয়মটো কৰিম বুলি পেলাই ভাবি আছিলোঁ, কিন্তু তেনেকৈ সাজে সোপে মিল নাখায়গৈ। আজি নাই কৰিয়ে দিওঁ আৰু আপোনালোকেও চাই থাকক কি নিয়মনো কৰোঁ। কচু তৰকাৰীখনৰ বাবে কচুখিনি সিজিবৰ বাবে এয়া বহাই দিয়া গৈছে। আনফালে দেউতা আৰু খুৰা গৈছে পুখুৰীত মাছ মাৰিবৰ বাবে। পুখুৰীত পানী তেনেই কমি গৈছে, মাছবোৰ পাৰলৈকে উঠি আহে। মাছটো পাৰলৈ উঠি অহাৰ বাবে হাতেৰে ধৰি আনিলে। এইটো কি মাছ ধৰিব পাৰিছেনে? যদি ধৰিব পাৰিছে প্লিজ কমেণ্ট কৰি জনাবচোন। ডেক্সি মুখত দিয়া পিঠাৰ বাবে এয়া নাৰিকল ৰুকি থকা হৈছে আৰু এখন ডলাত নাৰিকল, আন্দাজমতে চেনি আৰু পিঠাগুড়ি আটাইখিনি অকণমান পানী দি এনেদৰে মিহলাব লাগিব আৰু ডলাখনৰ পৰা এখন চালনীত লৈ এনেদৰে চালিব লাগিব। চালি লোৱা মিশ্ৰণখিনি এখন ডেক্সিৰ মুখনিত ভিডিঅ'ত দেখুওৱাৰ দৰে এনেদৰে ভৰাই এখন পাতল কাপোৰেৰে এনেদৰে লগাই ল'ব আৰু জুইত থৈ দিয়া ডেক্সিটোৰ মুখখনত এনেদৰে লগাই দিব আৰু চাব ডেক্সিটোৰ মুখখনৰ হাৱা নাযাবৰ বাবে খেৰৰে নাইবা কাপোৰেৰে বন্ধ কৰি ল'ব। 3 পৰা 4 মিনিটৰ পিছত আমাৰ পিঠা একদম ৰেডি হৈ গৈছে। এয়া চাওক, ইমান ধুনীয়া হৈছে, খাবলৈতো বহুতেই বেছি ধুনীয়া হৈছে, মানে মোৰতো বহুত প্ৰিয় হয় এই পিঠাবিধ। আনফালে মাছ বাছি ৰেডি হৈ আছে আৰু আমি চাহৰ লগত এনেদৰে খালোঁ, লগতে বুন্দিয়া ভুজিয়াও আছিলে। ফ্ৰেণ্ডছ, এতিয়াতো প্ৰায় 12টা মানে বাজু হ'ল। আমি ভাপত দিয়া পিঠাও খালোঁ, তাৰপিছত পুখুৰীৰ পৰা মাছো উঠালে, কচু তৰকাৰী বহোৱা হৈ আছে। এইবোৰ আমি গোটেইবোৰ দেখাই থাকিম। আচলতে মই কথাটো ক'ব বিচাৰিছোঁ যে এই কচুৰ তৰকাৰীখন আমি কিয় আজি এনেকৈ খাবলৈ কাৰণে ইমান তৈয়াৰ কৰিছোঁ। আচলতে কি হয়, ঠাই বিশেষে আছে এইটো নিয়ম যে মানে এটা সন্তান জন্ম হোৱাৰ পিছত যেতিয়া মানে কিছুমান আগৰ দিনত আৰু আমি যেতিয়া জন্ম হৈছিলোঁ বা মাহঁত যেতিয়া জন্ম হৈছিলে, তেতিয়াতো সন্তান ঘৰতে প্ৰসৱ হয় আৰু তেতিয়া গাঁৱৰ কিছুমান মহিলা থাকে, মানে সন্তান প্ৰসৱ হোৱাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰে। তেওঁলোকৰ বহুত কষ্ট হয়, সেইকাৰণে তেওঁলোকৰ গা বিষ মাৰিবৰ কাৰণে বুলি কয় আৰু তেনেকৈ কচুৰ মানে জালুক দি পেলাই এখন তৰকাৰী বনোৱা হয় আৰু এনেকৈ মাতি পেলাই গোপিনীকেইজনক কেইগৰাকীক সোধা হয়। তো আমিও সেই নিয়মটোৱে কৰিব ওলাইছোঁ। যিও বাৰু হস্পিটেলত হৈছে, তথাপিও নিয়ম কিছুমান থাকে, সেইবোৰ আমি গাঁৱৰ সমাজত থাকিলে পালিবলগীয়া হয়। সেইকাৰণে আজি জীউৰ এই নিয়মটো কৰিব ওলাইছোঁ। আপোনালোকৰ ফালে এই নিয়মটো আছেনে নাই প্লিজ কমেণ্ট কৰি জনাবচোন। মই এতিয়া ৰুমতেই আছোঁ, এই জীউ শুই আছে, সেইকাৰণে অকণ তাইৰ ওচৰতে আছোঁ। তো মই এতিয়া অকণমান বাহিৰৰ পৰিৱেশটো কেনেকুৱা হৈ আছে দেখাবলৈ চেষ্টা কৰিম। এয়া আমাৰ মাছ ভাজি আছে, মাছ ফ্ৰাই। আমাৰ বৌ হয়, এই বৌয়ে লাজে কৰিলে। আৰু এয়া
আমাৰ জীও তাইও কোলাত বহি ইফালে সিফালে চাই আছে আৰু তাইনো কি কৰিব এতিয়া মানুহকে চাই আছে আৰু জালৰ তৰকাৰীখন কি কাৰণে খোৱা হয় কওকচোন বাৰু আমাৰ এয়া খুৰীয়ে ক'ব এতিয়া কেঁচুৱাটো যে হ'ল কেঁচুৱাটো হোৱা গা বিষ এটা থাকে নহয় সেই বিষটোৰ কাৰণে মানে কচু জালটো খায় আগৰ দিনত এতিয়া ঘৰতে হয় আৰু নিদিয়ে কিছুমানে নিদিয়ে মানে সেই হেৰিটো ৰৈ যায় কচু জালটো দিবলৈ ৰৈ যায় ল'ৰা ছোৱালী সেই ডাঙৰ হ'লে সেইটো লেঠা ৰখি যায় কেৰাহীখন গৰম হোৱাত তেজপাত আৰু পিঁয়াজখিনি দি দিয়া গৈছে আৰু এইখিনি অলপ সময় ভাজি ইয়াত মছলাৰ এটা পেষ্ট দিয়া গৈছে মছলাত আছে জিৰা জালুক কেঁচা জলকীয়া আদা নহৰু বেলেগ আৰু মছলা ব্যৱহাৰ কৰা হোৱা নাই আৰু এইখিনি অলপ সময় ভাজি ইয়াত সিজাই থোৱা কচুখিনি ঢালি দিয়া গৈছে আৰু ইয়াত অলপমান পানী মিক্স কৰি দিয়া হৈছে আৰু ভালদৰে উতল অহাত ইয়াত ঘুটনিৰে এনেকৈ ঘুটি দিয়া হৈছে যাতে কচুখিনি ভালদৰে গোটেইখিনি মিহলি হৈ যায় আৰু ভালকৈ সিজে আৰু মাছ দিয়াৰ পিছত আধা ঘণ্টামান সময় উতলাই থকা গৈছে এতিয়া 2টামান বাজি গ'ল ভাত পানী খালোঁ আমি তৰকাৰীটো খাবলৈ আজি বহুতেই টেষ্টি হৈছিলে আৰু সকলো একেলগে লগে ভাগে খালোঁ বহুত ভাল লাগিলে খাই আজি জীউকো অকণমান খুৱাই দিছোঁ মানে এনেই জাষ্ট অকণমান আঙুলিত লগাই দিছোঁ নিয়ম বুলি খুৱাই দিব লাগে তেনেকৈ তাৰপিছত খাই বৈ লৈ পেলাই অলপ সময় ৰ'দত বহিলোঁ তামোল এখনো খালোঁ ইমান গাত ধৰিছে তামোল এখন খাই লোৱাৰ পিছৰ পৰা গাটো ইমান বেয়া লাগিছে এতিয়া অকণমান আৰাম কৰোঁ বুলি পেলাই আহিছোঁ বিচনালৈ আজি আবেলিকৈ মন্দিৰলৈ যাব লগা আছে ওচৰতে এটা মন্দিৰ আছে তালৈকে যাম আৰাম কৰিব লৈছিলোঁ আৰাম কৰাটো নহ'লে জিও আহি গ'ল আহি লৈ ওপৰত উঠি লৈছে মোৰ ওপৰত উঠি লৈ গতি মোৰ কি কৰিব আৰু এনেকৈ চলি আছে জীৱনটো নাপায় নহয় সন্মুখত বহি দিবলৈ শুই অলপ সময় শুলোঁ বেছি সময় খোৱা নাই এতিয়া মন্দিৰলৈ আহিম বুলি কৈছিলোঁ যে মন্দিৰলৈ আহিছোঁ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা 100 মিটাৰমান হ'ব তো আমি সেৱা সৎকাৰ কৰি লওঁ আপোনালোককো দেখাম বাৰু মন্দিৰটো এইটো মা কালীৰ মন্দিৰ হয় আমাৰ ঘৰৰ পৰা প্ৰায় 100 মিটাৰমান দূৰত আছে মন্দিৰটো পুনৰ নিৰ্মাণ কৰি থকা গৈছে সেইকাৰণে এনেকৈ মাটি পেলাই থোৱা গৈছে এই মন্দিৰটো জন্ম হোৱাৰ বহু বছৰ আগৰ পৰাই আছে বুলি শুনিছোঁ আমি ইয়াত প্ৰায়ে আহি থাকোঁ দিনবোৰ যাতে ভালে কুশলে যায় তাৰ বাবে মই নিজৰ লগতে সকলোৰে হৈ মা কালীৰ ওচৰত সেৱাভাগ জনালোঁ পৰা আহি আৰু ভিডিঅ' বনোৱা নহ'ল ভাত পানী খাই আমি আজৰি হ'লোঁ এতিয়া শুবই লৈছোঁ আৰু আজিৰ দিনটোত কেনেকৈ পাৰ কৰিলোঁ তাকে দেখাবলৈ অলপমান চেষ্টা কৰিলোঁ কিবা যদি ভুল হয় আপোনালোকে আঙুলিয়াই দিব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু পুনৰবাৰ কৈছোঁ মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ইমানতে সামৰিছোঁ ধন্যবাদ